আদিবাসীসকলক জনজাতিকৰণ নকৰা প্ৰতিবাদত পুনৰ সৰব হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা। সমগ্ৰ অসমৰ লগতে আদিবাসী ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আৰু পেঙেৰী আঞ্চলিক সমিতিয়ে মাৰ্ঘেৰিটা চহৰত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ছাত্ৰ সংগঠন দুটাৰ উদ্যোগত আজি মাৰ্ঘেৰিটাৰ চেগুনবাৰী তিনিআলিত কেইবা শতাধিক আদিবাসী লোকে জনজাতিকৰণৰ দাবীত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। আদিবাসীসকলক জনজাতিকৰণ দিম বুলি, কিন্তু আজি দেখিছোঁ আমি এতিয়া 5টা বছৰে শেষ হ'ব হৈছে, কিন্তু আজি তাৰিখতো অসমৰ আদিবাসীসকলক নৰেন্দ্ৰ মোদীয়েও চাই পোৱা নাই। গতিকে আজি এই মানৱ শৃংখলাৰ কাৰ্যসূচীৰ যোগেদি আমি আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ লগতে মাৰ্ঘেৰিটা আৰু পেঙেৰী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা এই কাৰ্যসূচীৰ যোগেদি আমি ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি জনাব বিচাৰিছোঁ, এই আদিবাসীসকলক লৈ ৰাজনীতিকৰণ আপোনালোকে জনজাতিকৰণৰ নামত ৰাজনীতিকৰণ কৰা বন্ধ কৰক। আৰু যেহেতু অসমৰ ভাৰতৰ খিলঞ্জীয়া ভাৰতৰ ভূমিপুত্ৰ এই আদিবাসীসকলক জনজাতিকৰণ অসমত দিব লাগে। এই মানৱ শৃংখল কাৰ্যসূচীত আদিবাসী ছাত্ৰ সংগঠনৰ আঞ্চলিক সমিতিৰ অন্তৰ্গত কেইবাখনো শাখা সমিতিৰ কৰ্মকৰ্তা উপস্থিত থাকে। মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক চেত্ৰী, নিউজ 13 নৰ্থ ইষ্ট আছাম।